উপস্থিত আছে। শ্ৰদ্ধা কল্পনা বৰা বিদ্যালয় অসমীয়া বিভাগৰ আজি DDR কলেজৰ অধ্যক্ষ মহোদয় আৰু শিক্ষক শিক্ষয়িত্ৰীসকল বিভিন্ন প্ৰান্তৰ পৰা অহা গণ্যমান্য ব্যক্তিসকল আৰু সংবাদ মাধ্যমৰ শ্ৰদ্ধা আচলতে মই আজি ৰঙা চন্দনটো ৰুইছোঁ এই বিষয়ে আপোনাক কৈছোঁ। ৰঙা চন্দনটো কিয় ৰুব ইয়াৰ তাৎপৰ্য আছে। পৃথিৱীৰ চব গছ গছনি মৰি যাব, মিছাইল আহিলে কিন্তু ৰঙা চন্দন নমৰে। সেইকাৰণে চীন আৰু টাইৱানত এইটো গছেই বেছি। মই আশা ৰাখিছোঁ আজি উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে যিহেতু আমি বৰ্ডাৰত আছোঁ, সেয়েতো শিলচৰত ব্ৰহ্মপুত্ৰ বোৰ্ড আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট গুৱাহাটী IIT 1 হেক্টৰ ৰঙা চন্দনকে নাৰ্চাৰী বনাই পেলাই ৰাখিবলৈ কৈছোঁ আৰু যাতে উত্তৰ পূৰ্বাঞ্চলত গছ পুলি ৰুব পাৰি। কলেজ ইউনিভাৰ্চিটিবিলাক বিভিন্ন অফিচবিলাকৰ আগত ৰুলে সেই বস্তুটো সুৰক্ষিত থাকিব। এতিয়া চীনত এইজোপা গছৰ মূল্য কিমান? এইজোপা গছৰ মূল্য 20,000 টকা। ইয়েনৰ মুদ্ৰাত ভাৰতীয় মুদ্ৰাত কিমান হ'ব পাৰে? তাৰ টাইৱানৰ ৰাষ্ট্ৰপতি ভৱনটো ময়ে ফিটা কাটিছিলোঁ প্ৰথম। সেইকাৰণে তেখেতে মোক মাতি লৈ গৈছিল গছ পুলি ৰুবলৈ, ফিটা কাটিবলৈ। 7 দিন 7 ৰাতি তেওঁলোকৰ দেশত স্কুল এণ্ড কলেজ ইউনিভাৰ্চিটি আৰু ফৰেষ্ট তাত দুবিধ গছ পুলি ৰুবলৈ দিয়ে। সেই দুবিধ হৈছে বগা চন্দন, ৰঙা চন্দন। তেতিয়া মই মেডামক কৈছোঁ আপুনি দুবিধ গছকে ৰুৱাই থাকে, বাকীবোৰ গছ কিয় নোৰুৱায়? তেতিয়া কৈছে ইকনমিকেল ভেলুটো বহুত বেছি। 1 কেজি বগা চন্দন 7,200 টকা ইয়েনৰ মুদ্ৰা, 1 কেজি ৰঙা চন্দন 20,000 টকা। পৃথিৱীত তেনে গছ নাই, মিছাইল আহিলে চববোৰ মৰি যাব, গতিকে ৰঙা চন্দনটো নমৰে। সেয়েতো মই ভাবোঁ আমি চীনৰ ওচৰত আছোঁ, কেতিয়াবা যুদ্ধও লাগিব পাৰে ঠিক নাই। সেইকাৰণে আমি অক্সিজেন পাবলৈ বাংকাৰত সোমাই থাকিলেও ৰঙা চন্দনটো যেতিয়া জীয়াই থাকিব আমিতো জীয়াই থাকিব পাৰিম। সেই উদ্দেশ্যৰে অসমত উত্তৰ পূৰ্বাঞ্চলৰ সেইটো পুলি প্ৰচাৰৰ কাৰণে 1 হেক্টৰ মাটি 7.5 বিঘা মাটি শিলচৰত IIT সেইটো কৰিবলৈ দিয়া হৈছে। তো আশা ৰাখিছোঁ আপোনালোকে এই গছবিলাকৰ গুণাগুণটো ভালকৈ জনাটো খুব প্ৰয়োজন আছে বুলি ভাবোঁ আৰু সংৰক্ষণৰ ব্যৱস্থাটো বেছি দৰকাৰ। আৰু তেতিয়া আজি চীন আৰু টাইৱানৰ ডেভেলপমেণ্টটো ক'ত যে মহীশূৰৰ পৰা যেতিয়া বিৰাটনাই স্মাগলিং কৰি বগা চন্দন ৰঙা চন্দন দিছিল, তেওঁলোক ভাৰততকৈ পিছত চালি লৈ সিহঁত ডেভেলপ হৈ আমি ৰখাটো লাগিব। সেইকাৰণে আমাৰ শিকিবলগীয়া দেশবিলাকৰ বহুত কাম আছে। মই আশা ৰাখিছোঁ উত্তৰ পূৰ্বাঞ্চলৰ যিমানবোৰ ৰাজ্য আছে সেইবোৰ অলৰেডি মেঘালয়ত কৰা হৈছে, গুৱাহাটীও আশে পাশে কৰা হৈছে, অৰুণাচলতো কৰি থকা হৈছে। সেইবোৰ গছ পুলি ৰুবলৈ গৈছে আৰু এইজোপা গছ নমৰে, ৰঙা চন্দনটো নমৰে। কিন্তু বগা চন্দনটো ৰুবলৈ অকণমান ক্ৰিটিকেল, ই আনৰ সহায় নহ'লে সি ডাঙৰ হ'ব নোৱাৰে আৰু জীয়াই থাকিব নোৱাৰে। সেইকাৰণে তেতিয়া আমাৰ কবিসকল তেতিয়াই কবিতা আছে অগৰু চন্দ্ৰখানি পুষ্প কাণত। তাৰমানে অগৰুজোপা সাঁচি গছজোপাই বগা চন্দন ৰুলে সি সকলাই তাৰ ৰাইজোন যিটো থাকে গোটা গোটা সি আনৰ সহায় লৈহে ডাঙৰ হ'ব পাৰে, অকলে ডাঙৰ হ'ব নোৱাৰে। তেনেকুৱাবিলাক গছ গছনিৰ পৰা আমি শিকিব লগা বহু কাম আছে। সেইকাৰণে আজি ইয়াত সোণালী জয়ন্তী পাতিছে, ইয়াত থকা ছাত্ৰ ছাত্ৰীও এইবোৰ গুৰুত্ব দিব লাগে। কিন্তু এতিয়া পৃথিৱীলৈ ভয়ানক বিপদ আহিছে, দৰিদ্ৰাই পানী লগা জ্বৰে চিনি নাপায়। কিয়? আমাৰ অভাৱ নাই, আমি অভাৱলৈ আৱিষ্কাৰ, সিহঁতৰ অভাৱ হৈছে, আৱিষ্কাৰ কৰিবলৈ গৈছে। সেইকাৰণে মই পৃথিৱীখন এখনে পৰিয়াল এটাই আৰু পৃথিৱীক সেউজীয়া কৰা গ্ৰীণ ইণ্ডিয়া মোৰ লক্ষ্য, সেইকাৰণে মই কৰি থকা হৈছে।